দৰ্শকসকল মই ভূপেন বৰা স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি আপোনালোকক দেখাব বিচাৰিছোঁ যোৰহাটত হৈ থকা আহোম সভাৰ এক দৃশ্যাংশ। আজি আহোম সভাৰ শেষ কাৰ্যসূচী আৰু শেষ কাৰ্যসূচী হৈছে আমাৰ শোভাযাত্ৰা হ'ব আৰু তাৰপিছতে থাকিব অন্যান্য অনুষ্ঠানবিলাক আৰু ৰাতিলৈ থাকিব সাংস্কৃতিক সন্ধ্যা। গতিকে আহক আমি শোভাযাত্ৰাৰ দৃশ্যসমূহ চাওঁ। গতিকে প্ৰিয় দৰ্শকসকল, এতিয়া আপোনালোকক পোনপ্ৰথমে দেখাইছোঁ ইয়াৰ যোৰহাট জিলা আহোম সভাত উপস্থিত হোৱা সেই বিভিন্ন আহোম ব্যক্তিসকলক আৰু তেখেতসকলৰ প্ৰাৰ্থনাসমূহ। আৰু এনেকৈয়ে টাই আহোমৰ ধৰ্মীয় প্ৰাৰ্থনা শেষ হোৱাৰ পাছতে আৰম্ভ হ'ল সাংস্কৃতিক শোভাযাত্ৰাৰ মূল দুৱাৰ মুকলি। আৰু দৰ্শকসকল এইফালে দেখাই দিছোঁ এয়া লাচিত বৰফুকনে দেশৰ বাবে নিজৰ মোমায়েককে শিৰচ্ছেদ কৰি পেলোৱা সেই দৃশ্যভাগী। আৰু লাচিতৰ সন্মুখতে এয়া লাচিতৰ সৈন্য সামন্তসকলো লগতে ওলাইছে শোভাযাত্ৰাত। ইয়াৰ পাছতে এয়া আহোমৰ বিভিন্ন যুৱক যুৱতীসকলে আহোমৰ সেই পৰম্পৰা পৌৰাণিক সাজ পাৰসমূহ পিন্ধি তেওঁলোকো ওলালে সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে। আৰু দৰ্শকসকল এয়া আপোনালোকক দেখাই দিছোঁ সেয়া হৈছে লাচিত বৰফুকন, যি নিজৰ দেশৰ বাবে নিজৰ ৰাজ্যৰ বাবে সুৰক্ষাৰ বাবে শিৰচ্ছেদ কৰিছিল মোমায়েকৰ ডিঙিত। আৰু এয়া হৈছে সেয়াৰ দৃশ্যাংশ। লাচিত বৰফুকনৰ পাছতে আপোনালোকক দেখাব বিচাৰিছোঁ বৰটোপ, যি ধৰণৰ বৰটোপ আমাৰ আহোম ৰজাৰ দিনত ব্যৱহৃত হৈছিলে। সেই সময়ত আমাৰ দেশ ৰক্ষা ৰাজ্য ৰক্ষাৰ বাবে আহোমসকলে যেনেকুৱা বৰটোপ ব্যৱহাৰ কৰিছিলে তাৰ এক অংশ দাঙি ধৰিব বিচাৰিছে এই আহোম সম্প্ৰদায় ব্যক্তিসকলে। আৰু লগতে সমানে খোজকাঢ়ি গ'ল সেই আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী। আৰু এতিয়া আহোমৰ পৌৰাণিক যি চকলং বিবাহ প্ৰথা, সেই বিবাহ প্ৰথা আপোনালোকক দেখাব লৈছোঁ। এয়া হৈছে সেই চকলং বিবাহ প্ৰথা, যি চকলং বিবাহ প্ৰথাৰ যোগেদি আহোম ৰজাসকলে তেখেতসকলৰ বিবাহৰ নিচিনা মাংগলিক কামত ব্যৱহাৰ কৰিছিল। সেয়াই হৈছে এয়া চকলং বিবাহ প্ৰথা। আৰু দৰ্শকসকল এইখন হৈছে দোলা, যিখন দোলা ব্যৱহাৰ কৰা হৈছিল সেই সময়ত আহোম ৰজাসকলৰ বিবাহ প্ৰথা তথা মাংগলিক কাৰ্যত। আৰু এইফালে দেখা গৈছে যে আহোম ৰজা আৰু ৰাণীয়ে নৃত্য উপভোগ কৰি থকা একেলগে। আৰু তাৰ কাষতেই দেখা গ'ল এয়া জয়মতীক শাস্তি দিছে চাওদাংসকলে। আৰু এনেকৈয়ে প্ৰায় ৩,০০০ মান আহোম সম্প্ৰদায়ৰ লোকসকলে সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি সমগ্ৰ যোৰহাট কঁপাই তুলিলে। দৰ্শকসকল আপোনালোকক দেখালোঁ যোৰহাটত আয়োজিত হৈ থকা সেই আহোম সভাৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী। আজি তৃতীয় দিনৰ কাৰ্যসূচী আমি নাচি বাগি ফূৰ্তি কৰিলোঁ, সঁচাই খুব ভাল লাগিলে। আৰু ইয়াত বিভিন্ন জিলাৰ অসমৰ বিভিন্ন জিলাৰ পৰা অহা বিভিন্ন ব্যক্তিক লগ পালোঁ, সঁচাই আমাৰ খুব আনন্দিত লাগিলে। আৰু আশা কৰিছোঁ অনাগত দিনত আকৌ পুনৰ এনেকুৱা বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন ব্যক্তিক আমি লগ পাই থাকিম। আৰু মোৰ লগত আহিছিলে আজি পাইলট তুলসী বৰুৱা আৰু এইফালে আমাৰ বিকু ভালে আছে? ভালে আছো। প্ৰাঞ্জল ঠিকে আছে? খবৰ খাতি ঠিকে আছে? গতিকে দৰ্শকসকল বিশেষ নকওঁ, পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই।